গোপী গণয়ে দধি মথি দধি মথি বহলে গোপী গণ দধি মথি আহে আহে যত গোপী গণয়ে দধি মথি দধি মথি বহলে গোপী গণ দধি মথি পুৱাই ৰজনীয়ে হৰি ৰাম হে ৰাম উঠা যদুমণিয়ে হৰি ৰাম হে ৰাম দেখি পৰভাত ভয় আহে আহে যত গোপী গণয়ে দধি মথি দধি মথি বহলে গোপী গণ দধি মথি তোমালোকে দধি মথন কৰি থাকা, মই অন্য কৰ্মে যাওঁ। আজি গোপী গণে দধি মথিছে মথনি ঘৰে ঘৰাই হে ৰাম হে ৰামে আজি গোপী গণে দধি মথিছে মথনি ঘৰে ঘৰাই হে ৰামে ৰামে দধি মথিব নোৱাৰে গোপীয়ে কৃষ্ণই আমনি কৰে ৰামে ৰামে দধি মথিব নোৱাৰে গোপীয়ে কৃষ্ণই আমনি কৰে ৰামে ৰামে বাহি বাহি পাছ গোপী গোপী মথনি দধিতে ঘৰে ৰামে ৰামে বাহি বাহি পাছ গোপী গোপী মথনি দধিতে ঘৰে ৰামে ৰামে আজি গোপী গণে
মত তোমালোকে এই সামান্য দধিখিনিকে মঠিব পৰা নাই তোমালোকে অন্য কৰ্মে যোৱা মই অকলেই এই দধি মথন কৰিম আমি সবে গোপীয়ে হৰি নাম হে ৰাম আহানিহে যাৱে হৰি নাম হে ৰাম অন্য কৰ্মে আমি যাৱে আহে আহে যত গোপী গণয়ে দধি মঠিব দধি মঠিব হলে গোপী গণ দধি মঠিব যশোদা সুন্দৰী দধি মঠিছে কৃষ্ণ আছিলে চাইহে ৰামে ৰামে ৰাম যশোদা সুন্দৰী দধি মঠিছে কৃষ্ণ আছিলে চাইহে ৰামে ৰামে ৰাম দধি মঠিব নোৱাৰে যশোদাই কৃষ্ণ আমনি কৰে হে ৰামে ৰামে ৰাম দধি মঠিব নোৱাৰে যশোদাই কৃষ্ণ আমনি কৰে হে ৰামে ৰামে ৰাম আগ বাঢ়ি বাঢ়ি পাছ খুপি খুপি মথনি দন্দিকে ধৰে হে ৰামে ৰামে ৰাম আগ বাঢ়ি বাঢ়ি পাছ খুপি খুপি মথনি দন্দিকে ধৰে হে ৰামে ৰামে ৰাম দধি মই তোমাৰ কাৰণে মঠিছো দধি মঠি হলে মই তোমাক খাবলৈ দিম স্তন কৰা লোকে আই জখুৱা ময়ে খেলিবলে গাৱে ৰামে ৰামে ৰাম আই আই আমাক স্তনপান কৰোৱা স্তনপান কৰি আমি খেলা খেলিবলৈ যাওঁ আহা মোৰ সোণ মই তোমাক স্তনপান কৰাই লওঁ
অকণমান নামাচোন, মই ভিতৰৰ পৰা আহোঁ। মোৰ শুন, অকণমান নামাচোন, নামাচোন। থাক দুষ্ট, পৰি থাক। গোৱালী যশোদাই আমাক স্তনপান নকৰাই সামান্য জ্ঞান কৰি মাটিত ঠেকেচা মাৰি ক্ষীৰ ৰাখিবলৈ গ'ল। বাৰু আজি সেই ক্ষীৰ হানি কৰিব পাওঁ নে নোৱাৰোঁ দেখোঁ। লৌনুখি আৰি থৈছে, আজি সকলো খাম। হেৰা ভাইহঁত, এইফালে আহাচোন, এইফালে আহা। হেৰা ভাইহঁত, এইফালে আহাচোন, এইফালে আহা। আজি আমাৰ ঘৰত কোনো নাই নহয়। দেখিছা, লৌনুখি আৰি থৈছে, আজি সকলো খাম দেই। হেৰা ভাইহঁত, তোমালোকৰ এজনে মোক দাঙি দিয়াচোন। ৰ'বা ৰ'বা ৰ'বা, মোৰ কথা এটা মনত পৰিছে। কি কথা কৃষ্ণ? আমাৰ ঘৰত উৰাল এটা আছে নহয়, আনোগৈ ব'লা। ব'লা 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 ব'লা। অকণমান ৰ'বাচোন, মই আই আহিছে নেকি চাই আহোঁ। ভাইহঁত আহিছে, পলোৱা 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 পলোৱা। বিশ্বৰ লবণু ভণ্ড ভাঙি শেষ কৰিলে। এইটো কাৰ কাম হ'ব বাৰু? এইটো নিশ্চয় কৃষ্ণৰ কাম। ক'ত
ক'ত গ'লি দুষ্ট ইয়াক আজি ধৰিব পাৰিলে ভালকৈ শিকনি দিব লাগিব ক'ত গ'ল কৃষ্ণ কৃষ্ণ ক'ত গ'ল ঐ দুষ্ট কৃষ্ণ কৃষ্ণ অ' এইটো ৰ দুষ্ট ক'ত পলাবি তই আজি ক'ত পলাবি ক'ত পলাবি তই আজি ক'ত পলাবি ৰ দুষ্ট ৰ গলি দুষ্ট ইয়াক আজি মই পালে অ' এইটো ৰ দুষ্ট ৰ তোক আজি মই ৰ দুষ্ট ৰ তোক আজি মই আয়ে আমাক ধৰিব নিমিত্তে খেদি খেদি ভাগৰি পৰিছে আমি নিজে ধৰা নিদিলে জানো আয়ে আমাক ধৰিব পাৰিব এতিয়া আমি নিজে ধৰা দিম ৰ দুষ্ট ৰ ক'ত পলাবি তই ৰ দুষ্ট ক'ত পলাবি আজি তই ক'ত পলাবি তই ৰ দধি চুৰ কৰি খাবি দধি চুৰ কৰি খাওঁ ৰ আয়ে মোক নামাৰিবা মই বৰ দুখ পাইছোঁ দুখ পাইছ তই দধি চুৰ কৰি খাবি আয়ে আয়ে দধি মই খোৱা নাই নহয় নাই কোনে খালে তেনেহ'লে বান্দৰেহে খাইছিল বান্দৰে খাইছিল তেতিয়াহ'লে মুখত এইবোৰ কি চাওঁ মুখখন মোকলাচোন ই কি আচৰিত এই সামান্য শিশুটিৰ মুখত গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন দেখা পাইছোঁ যি কি নহওক তোক আজি মই বান্ধি থ'ম কোনে তোক মোকলাই দিয়ে মই চাম নামানিবা মই বৰ দুখ পাইছোঁ দুখ পাইছ তই ৰ দধি চুৰ কৰি খাবি ই কি আচৰিত ঘৰৰ সকলো জৰিয়ানিও কৃষ্ণক বান্ধিব পৰা নাই দুই আঙুলিও নাতে ৰ দুষ্ট তোক এইবাৰ মই গৌ পঘাৰে বান্ধিম আয়ে আমাক বান্ধিব নিমিত্তে ঘৰৰ সকলো জৰিয়ানিও আমাক বান্ধিব পৰা নাই আমি নিজে বন্ধন নহ'লে জানো আয়ে আমাক বান্ধিব পাৰিব এতিয়া আমি নিজে বন্ধন হ'ম হাতে জুৰি লৈ নন্দের জয়া কৃষ্ণক বান্ধয়াতি উৰু হলে লয়া থাক দুষ্ট ইয়াত পৰি থাক আৰে কম ৰমা পৰমেশ্বৰ আমাৰ দুখ মাৰ্জনা কৰা তোমাৰ দৰ্শনে আমি কৃতাৰ্থ হ'লোঁ হে নলকুবে মণিদেৱ তোমালোকৰ স্তুতিত মই বৰ সন্তুষ্ট হৈছোঁ আজিৰ পৰা তোমালোক নাৰদৰ অভিশাপৰ পৰা মুক্ত হ'লা
এতিয়া নিজ নিজ স্থানে গমন কৰা। ভাল প্ৰভু, জন্মে জন্মে যেন তোমাৰ শ্ৰীচৰণ দৰ্শন পাওঁ। ধন্যবাদ।